বাই বাই এবাৰ বিশ্বকৰ্মা কি তাৰিখে বাৰু? ভনী বিশ্বকৰ্মা পূজানো 17 ছেপ্টেম্বৰতে পাতে যে বছৰ বাৰটো বেলেগ হ'ব পাই পৰাশা এবছৰ ভনীহঁতৰ ডাঙৰকৈ পাতিবি নাই কিতো? আমনো কিটো পাতিম বাই, তহঁতৰ নিচিনা বাইক গাড়ী নাই নহয়। আমনো অকল চাইকেল এখনিহে আছে তাকো ভগা চিগা। ভনী হ'লেওতো বিশ্বকৰ্মা বস্তু আছেতো, দা কটাৰী কুঠা সেইবোৰনোচোন বিশ্বকৰ্মা বস্তুৱে সৰুকৈ হ'লেও পাতিব লাগে তহঁতৰ ঘৰতে বাৰুকে পাতিবি, তাতে খামগে। কি খুৱাবি এবাৰ বাই? কিটো খুৱাবি সেই লুচি পুৰি সেইবোৰনে খুৱাব লাগিব আৰুনো কিটো খুৱাবি? যোৱা বছৰ বাইহঁতৰ ঘৰত সেইখন খাই পিনিয়ে তোৰ পেট বেয়া কৰিলে, আকৌ সেইখনে খুৱাও না বাই। ভনীও ইঞ্জিন বেয়া পালে মানে ডকচি খাওঁ যে। যোৱা বছৰনো মুঠেই 20খনিহে খালোঁ, কিছুমানেনো 50 পাৰ কৰি দিয়ে, ডিঙি গুৰিলৈকে খায়। আমিনো কিটো খাওঁ কৃষ্ণ কৃষ্ণ, কি যে মানুহ সিমানখন খাব পাৰে না? বাই নহয় বুলিয়ে ভাবিবি, খোৱা বুনে পুৰা খায়, মিহি মিহিকে ঢেৰ খাই দিব পাৰে। সিমানখন খালে পেট বেয়া কৰিব পিছত মালিককহে বদনাম দিব, আমুকৰ ঘৰত খাই পিনি পেট বেয়া কৰিলে বুলি। এনেই খাবলৈ পালেও সেনেকুৱাখনকে যে নেখায়। ভনী কিটোহে কৈছ? কিটো কৰিবিনো বাই, সেই বিশ্বকৰ্মা পূজা পালেহি যে, তাকে ভাবি আছোঁ কি খুৱাম এইবাৰ। হয় না ভনী, কিহে খুৱাবি এবেলি? যোৱাবাৰ নিচিনাই খুৱাব লাগিব জানিছ ভনী, চেপেটা মাক যে যোৱা বছৰ আমাৰ ঘৰত খাই পিনিয়ে পেট বেয়া হ'ল হেনো, জানিছ? চেপেটা মাকৰ কথা কৈছ? সেইজনীয়ে যে 20-30খনমান খাই দিব পাৰে, ক'ত পেট বেয়া নহ'ব আৰু যে কেইটা ঘৰত খাই ফুৰে হিচাপে নাই। খাইছে পেট বেয়া হৈছে ক'বলৈ নাই, কিন্তু আমাৰ ঘৰত খাই পিনি পেট বেয়া হ'ল বোলাখাহে জাতকে শুনিব মন নাযায়, জানিছ ভনী? যা যি স্বভাৱ, মইলো লগত যায় বুলি কয় যে, সেই খাই বাই। সিনো আগৰ পাই সেনেকাইচোন, ফ্ৰীকে পালে ডকচি খায়। হ'লেও পাই সেনেকে ক'লে বেয়া লাগে বাই, জাত মানুহ থাকে, তোৰ মোৰ নিচিনা একে নহয় চবে। কিছুমানে তোক মাৰি মই খাং বোলা জাত, কিছুমানে নিজেতো একোটা কৰিব নোৱাৰে, নোকে কৰাখিনি অকল বেয়াকে কৈ ফুৰিব। হয়তো ভনী, কেলেনো নহয়, লোকে যিমান বেয়াকে কৈ থাকিব দে, নিজে ভালকে থাকিলে নোমডালো হিলাব নোৱাৰে। বাই, কিছুমানেনো কথা তাক লগায়, তাৰ কথা আকৌ ক'বাত লগায়, আচলতে সেইবোৰ মানুহৰ মুখখনহে বেয়া। কথাবোৰ লগাই পিনি কি পাই কৈছোং মুঠতে বাই, নিজে সদায় বাৰুকে থাকিব লাগে। হাতী পাৰ হৈ গ'লে কুকুৰে ভুকেই।